Hello friends, welcome to Assam Vidya. আজি আমি কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। 1 পৰা 7 জানুৱাৰীলৈ আটাইকেইটা আমি কাৰেণ্ট এফেয়াৰ আলোচনা কৰিম। চলো আহা। প্ৰথমটো হ'ল in which state were 4 districts merged and boundaries redrawn ahead of the election commission's delimitation deadline. নিৰ্বাচন আয়োগৰ সীমা নিৰ্ধাৰণৰ সময়সীমাৰ পূৰ্বে কোনখন ৰাজ্যত 4খন জিলা একত্ৰিত কৰি সীমা পুনৰ অংকন কৰা হৈছিল? এনসাৰটো হ'ল আসাম। Second, which country considered Arunachal Pradesh to be an inherent part of its territory and calls it South Tibet? কোনখন দেশে অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ অন্তৰ্নিহিত অংশ বুলি গণ্য কৰি দক্ষিণ তিব্বত বুলি কয়? এনসাৰ চাইনা। 3. Which state's hockey women's under-19 team won the Khelo India Youth Games 2022? Khelo India Youth Game 2022 টোত কোনখন ৰাজ্যত হকী মহিলাৰ 18 বছৰ অনূৰ্ধ্ব দলে জয়লাভ কৰে? এনসাৰটো হ'ল হাৰিয়ানা। 4. Which state's hockey team won the Khelo India Youth Game 2023 men's under-90 title? কোনখন ৰাজ্যৰ হকী দলে খেলো ইণ্ডিয়া ইউথ গেমছ 2022 চনৰ পুৰুষৰ 18 বছৰ অনূৰ্ধ্বৰ খিতাপ দখল কৰে? এনসাৰটো হ'ল মধ্য প্ৰদেশ। 5. How much has the government spent on cleaning the Ganga since 2014? 2014 চনৰ পৰা গংগা চাফাইৰ বাবে চৰকাৰে কিমান টকা খৰচ কৰিছে? এনসাৰটো হ'ল 13,000 কোটি। 6. On which country did India abstain from voting on a UN resolution? ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত কোনখন দেশৰ ওপৰত ভাৰতে ভোটদানৰ পৰা বিৰত আছিল? এনসাৰ ইজৰাইল। 7. Who was appointed as the new chairman and CEO of the Railway Board? ৰেলৱে বোৰ্ডৰ নতুন অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হ'ল? এনসাৰটো হ'ল অনিল কুমাৰ লোহাটি। 8. Which state celebrates the Gurung community's New Year festival Tamu Losa? কোনখন ৰাজ্যই গুৰুং সম্প্ৰদায়ৰ নৱবৰ্ষ উৎসৱ তামুলোচা উদযাপন কৰে? এনসাৰটো হ'ল ছিকিম। 9. Who launched পৰ ভাৰত a 100-day reading campaign? এশদিনীয়া পঠন অভিযান পৰ ভাৰত কোনে আৰম্ভ কৰিছিল? এনসাৰ ধৰ্মেন্দ্ৰ প্ৰধান। 10. Which country's former president was sentenced to 11 years in prison? কোনখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক 11 বছৰৰ কাৰাদণ্ড বিহা হৈছিল? এনসাৰ মালদ্বীপছ। 11. In which city did Indian Army inaugurate the first ever two-story 3D printed dwelling unit? ভাৰতীয় সেনাই কোনখন চহৰত প্ৰথমবাৰৰ বাবে দুমহলীয়া 3D printed বাসস্থান উদ্বোধন কৰিছিল? এনসাৰটো হ'ল আহমেদাবাদ। 12. India and which country exchange list of civilian prisoner and fishermen in their custody? ভাৰত আৰু কোনখন দেশে তেওঁলোকৰ জিম্মাত থকা অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকা বিনিময় কৰিছিল? এনসাৰটো হ'ল পাকিস্তান। 13. Which state has launched the initiative দিদিৰ সুৰক্ষা কৱচ and দিদিৰ দূত? কোনখন ৰাজ্যই দিদিৰ সুৰক্ষা কৱচ আৰু দিদিৰ দূত পদক্ষেপ আৰম্ভ কৰিছে? এনসাৰটো হ'ল ৱেষ্ট বেংগল। 14. In which state is the Sangai Festival being celebrated? কোনখন ৰাজ্যত সংগাই মহোৎসৱ পালন কৰা হয়? এনসাৰ মণিপুৰ। 15. Election Commission appointed Maithili Thakur as which state's icon? নিৰ্বাচন আয়োগে মৈথালী ঠাকুৰক
কোনখন ৰাজ্যৰ আইকন হিচাপে নিযুক্তি দিয়ে? এনচাৰ বিহাৰ। 16. The Imonu Iratpa festival is celebrated across which state? ইমনু ইৰাটপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? এনচাৰ মণিপুৰ। 17. Captain Shiva Chauhan became the first woman officer to be operationally deployed in which glaciers? কেপ্টেইন শিৱ চৌহান কোনটো হিমবাহত কাৰ্যকৰীভাৱে নিয়োজিত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়? সেই হিমবাহখন আছিল চিয়াচেন হিমবাহ। 18. Union Home and Corporation Minister Amit Shah has laid the foundation stone of the Central Detective Training Institute CDTI at which state recently? কেন্দ্ৰীয় গৃহ আৰু সহযোগী মন্ত্ৰী অমিত শ্বাহ শেহতীয়াকৈ কোনখন ৰাজ্যত কেন্দ্ৰীয় গোয়েন্দা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছে? এনচাৰটো হ'ল কৰ্ণাটক। 19. Which country became the first country in Asia and second in the world to launch hydrogen power train? কোনখন দেশে হাইড্ৰজেন চালিত ট্ৰেইন আৰম্ভ কৰা এছিয়াৰ প্ৰথমখন আৰু বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হয়? এনচাৰ চাইনা। 20. Which state won the World Habitat Award 2023 for its JAGA mission? কোনখন ৰাজ্যই জাগো মিছনৰ বাবে 2023 চনৰ বিশ্ব বাসস্থান বঁটা লাভ কৰিছিল? এনচাৰ উৰিষ্যা। 21. Where is the Institute of Mathematical Sciences located? গাণিতিক বিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত? এনচাৰ চেন্নাই। 22. Which state's highest civilian award, Assam Vaibhav, is Dr. Tapon Shoikia said to receive? কোনখন ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ লাভ কৰিবলৈ সাজু হৈছে ডক্টৰ তপন শইকীয়া? এনচাৰ আছাম। 23. The World Day of War Orphan is being celebrated on which date? কোন তাৰিখে উদযাপন কৰা হৈছে বিশ্ব যুদ্ধ অনাথ শিশু দিৱস? এনচাৰটো হ'ল 6 জানুৱাৰী। 24. In which state is the Silent Valley National Park located? Silent Valley ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ কেৰেলা। 25. For which year has the Assam government announced the highest civilian awards of Assam? কোন বছৰৰ বাবে অসম চৰকাৰে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ঘোষণা কৰিছে? এনচাৰটো হ'ল 2022-23।